শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অহা 5 ছেপ্টেম্বৰ দিনা শিক্ষক দিৱসৰ সলনি শিক্ষক নিৰ্যাতন দিৱস হিচাপে পালন কৰিব। সদৌ অসম অপৰাধিকৃত শিক্ষক সন্থাই ইতিমধ্যে 5 ফেব্ৰুৱাৰী আৰু 30 নৱেম্বৰত হৈ যোৱা প্ৰাধিকৰণত অসমত প্ৰায় 2687খন স্কুল আৰু তাতে কৰ্মৰত 25,170 জন শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰে ইচ্ছাকৃতভাৱে ড্ৰপ পেলাইছে আৰু সেই ড্ৰপ পেলোৱা শিক্ষকসকলক বিনা চৰ্তে প্ৰাধিকৰণ কৰাৰ বাবে শিক্ষকসকলৰ নিযুক্তি পত্ৰ দিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক 24 ঘণ্টা সময় বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ছাৰে লিখিত প্ৰতিশ্ৰুতি দিয়ক যাতে যিখিনি স্কুল ৰৈ গৈছে সেই স্কুলখিনি যদি ন্যায্য প্ৰাপ্য হয় সেই শিক্ষক শিক্ষয়িত্ৰীক অতি সোনকালে প্ৰাধিকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰি আছে। সেয়ে শিক্ষকসকলে 5 ছেপ্টেম্বৰৰ দিনা শিক্ষাগুৰুসকলৰ আটাইতকৈ ডাঙৰ সন্মানীয় দিনত কাঁহী-বাতি লৈ পেলাই শিক্ষাগুৰুসকলে ৰাস্তাত ওলাব আৰু নিজৰ প্ৰাপ্য দাবী কৰিব। আশা কৰোঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ছাৰক ভগৱানে সন্মতি দিয়ক আৰু 30-40 বছৰ ধৰি কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক জীৱনৰ আবেলি বেলাত সমাজত এখন সন্মানপূৰ্ণ স্থান দিয়ক। শিক্ষক দিৱস শিক্ষকসকলৰ বাবে এটা গৌৰৱৰ দিন। এই দিনটোতে শিক্ষকসকলে নিজৰ দুখ কষ্ট সকলো পাহৰি নিজকে গৌৰৱ উপলব্ধি কৰে আৰু এই গৌৰৱ দিয়ে ছাত্ৰ ছাত্ৰীসকলে। শিক্ষকসকলৰ এই গৌৰৱ আৰু মৰ্যাদা তথা সন্মান দিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। সৰ্বপল্লী ৰাধাকৃষ্ণন এজন শিক্ষক আছিলে, এজন শিক্ষাগুৰু আছিলে। শিক্ষকৰ পৰা তেখেতে উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি পদত অলংকৃত হৈছিলে। তেখেতৰ জন্মদিনত কেইজনমান তেখেতৰ ফলোৱাৰে আহি অনুৰোধ কৰাত তেখেতে ক'লে মোৰ জন্মদিন যদি পালন কৰা হয় তেন্তে শিক্ষক দিৱস হিচাপে পালন কৰাই মই বিচাৰোঁ। সেয়ে আজি আমি এই ভাৰতৰ দ্বিতীয় উপৰাষ্ট্ৰপতিৰ জন্মদিনত হিচাপে আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। কিন্তু শিক্ষকসকলে এতিয়া ৰাজপথত ওলাব লগা হৈছে। শিক্ষকসকল এতিয়া সন্মান গ্ৰহণ নকৰি সন্মান ত্যাগ কৰিব লগা হৈছে, কাৰণ প্ৰত্যেক শিক্ষকৰ মান সন্মানৰ প্ৰশ্ন আহি গৈছে। শিক্ষকসকলক টিউটৰ নাম দি কণ্টেকশ্যন নাম দি সাধাৰণতে মজুৰি দি পেলাই নিয়োগ কৰা হৈছে। শিক্ষকসকলক টিউটৰ আপুনি নিশ্চয় গম পাইছে, আগৰ ভিডিঅ'টো দিছোঁ। শিক্ষকসকলে মাহিলী দৰমহা প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী শিক্ষকসকলে মাত্ৰ 10,018 টকা, হাইস্কুলৰ শিক্ষকে 14,018 টকা আৰু হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ শিক্ষকে 16,018 টকা দৰমহা দি আছে, যি দৰমহা সাধাৰণ লেবাৰৰ তুলনাত অতি কম। সেয়ে শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ দাবীৰে টিচাৰ্ছ ডে ত্যাগ কৰি টিচাৰ্ছ ডে বৰ্জন কৰি 5 ছেপ্টেম্বৰৰ দিনা গুৱাহাটীৰ 6 মাইলৰ চচল নামৰ ঠাইত অনশন আৰম্ভ কৰিবলৈ লৈছে আৰু এইটো জনাইছে সদৌ অসম শিক্ষক টিউটৰ যৌথ মঞ্চৰ পৰা। অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জন কৰি তাতে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব। সমূহ শিক্ষক শিক্ষয়িত্ৰীক সেইদিনা লগতে টিউটৰ আৰু কণ্ট্ৰাকচুৱেল ড্ৰপ পোষ্ট আৰু কৰ্মচাৰীবৃন্দক সেইদিনা গুৱাহাটীৰ 6 মাইল চচল নামৰ ঠাইত উপস্থিত হোৱাৰ বাবে সকলোকে অনুৰোধ জনাইছে। যিয়ে নহওক শিক্ষকসকলে আজি নিয়োগ হোৱা নাই, 30-40 বছৰ আগত নিয়োগ হৈছিলে আৰু মেক্সিমাম শিক্ষকে 2005ৰ আগতে নিয়োগ হৈছিলে। তেতিয়া কিন্তু শিক্ষকসকলৰ কোনো চৰ্ত নাছিলে, শিক্ষকসকলৰ কোনো BEd DLEd নাইবা টেট নামৰ কোনো চৰ্ত নাছিলে। সেইকাৰণে শিক্ষকসকলে সেই আগতে স্কুলত সোমাইছিলে। কিন্তু এতিয়া চৰকাৰে নতুন আইন প্ৰণয়ন কৰি শিক্ষকসকলৰ মাজত বিশৃংখল আনি দিছে। শিক্ষকসকল এতিয়া চিন্তিত হৈ আছে। সেইকাৰণে নিজৰ প্ৰাপ্যৰ দাবীৰে শিক্ষকসকলে গুৱাহাটীৰ 6 মাইলত শিক্ষক দিৱসৰ দিনা নিজৰ প্ৰাপ্য দাবী কৰি আছে। আশা কৰোঁ চৰকাৰে
শিক্ষকসকলৰ দাবী মানি লওক শিক্ষকসকলৰ এক্সপিৰিয়েঞ্চৰ ওপৰত গুৰুত্ব দিয়ক কাৰণ এক্সপিৰিয়েঞ্চ মেড মেন পাৰফেক্ট চৰকাৰে যদি শিক্ষকসকলৰ সেই এক্সপিৰিয়েঞ্চৰ গুৰুত্ব নিদিয়ে তেন্তে সেই চিৰসত্য ফ্ৰেছটো এতিয়া আৰু চিৰসত্য হৈ নাথাকিব সেইটো অমূলক হৈ যাব সেইকাৰণে আশা কৰোঁ চৰকাৰে সেই এক্সপিৰিয়েঞ্চ মেন পাৰফেক্ট সেই চিৰসত্য ফ্ৰেছটো সদায় যাতে পৃথিৱীত বাচি থাকে সদায় যাতে পৃথিৱীত জাৰি থাকে সেইটো ব্যৱস্থা কৰক আৰু শিক্ষকসকলৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি সকলোকে নিযুক্তি প্ৰদান কৰক এইখিনি আশা কৰি আজিৰ ভিডিঅ' সামৰিছোঁ জয় অসম